BTC बिसायख'थियाव सोलिदों हेलिकप्टारनि राजखान्थि। हाग्रामा महिलारिया बेखौ लानानै बिसायख'थियाव गिदिर इस्यु बानायगासिनो दं आरो बेखौ लानानै बिसायख'थि फोसावदिं खालामगासिनो दं। हाग्रामाया गावनो सासे फेस्ला फावगिरि, बेनिखायनो बिथाङा फेस्ला फावखुंगुरफोरजोंसो दावबायो। डाक्टर, इन्जिनियार एबा बिगियानगिरिफोरखौ लानानै दावबाया। बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ हेलिकप्टारखौ लानानै हाग्रामा महिलारिखौ जंखायनाय बाथ्रा बुंदों। इटुए हाग्रामा महिलारी निजेও कमेडी करे और कमेडियान लय घुरी फुरे, तेखेते कोनो डक्टर, इन्जिनियार, साइंटिस्ट लय घुरी नुफुरे। हाग्रामा महिलारिनाव बिसायख'थिनि थाखाय जेबो एजेन्डा गैया, बेनिखायनो हेलिकप्टारनि राजखान्थि खालामनानै सुबुंफोरखौ गोसो बोनो नाजागासिनो दं होननानै बुंदों गाहाय खुंगिरि प्रमद बर'आ। बिथाङा बुंबावदों दि हाग्रामा महिलारिनाव प्रमद बर'खौ लाफानानै सोंखारिनायनि अनगायै जेबो मिशन नोजोर गैया। बिटिआरनि रायजो राजानि थाखाय जौगानायनि खामानि मावनायनि बाथ्रा रायज्लाया, लामा दालां जाम्फै बानायनायनि बाथ्रा रायज्लाया, फरायसालिफोरनि जेंनाफोर सुस्रांना होनायनि बाथ्रा रायज्लाया। बिसायख'थि फोसावदिंनायाव फेस्ला फावगिरि लानानै रायजो राजाखौ मिनिहोयो। बेबायदियै हाग्रामा महिलारिनि फोसावदिंनाया सोलिगासिनो दङ। दोलोआ सुबुंफोरनि थाखाय मा खालामगोन बेनि फारसे हाग्रामा महिलारिया जेबो बाथ्रा बुङा, जेबो मिशन नोजोर गैया। खालि फेस्ला रायज्लायनानै थामसा फुर्ति खालामनानै जुदि राजखान्थि खालामोब्ला हाग्रामा महिलारिनि दैदेननायाव बर' हारिया एबा बिटिआरआ मुलुगाव माबोरै दावगालांनो हागोन होननानै सोंथि खालामदों प्रमद बर'आ। जने পোৱা নাই তেনেকা কিছুমান কথা কৈছে। তো যিয়ে নহওক আজি ভাৰতৰ সংবিধানে ভাৰতত জন্ম পৰা প্ৰত্যেকজন শিশু পিছত গৈ ডাঙৰ মানুহ হয়, এই সকলোকে মানে নাগৰিক বুলি কৈছে। কিন্তু প্ৰথম নাগৰিক, দ্বিতীয় নাগৰিক তেনেকুৱা একো নাই। আৰু আমাৰ চৰকাৰ অহাৰ পিছতো আমি সমন্বয়ৰ কামটো বহুত ক্ষিপ্ৰতা আৰু বহুত ভালকৈ কৰিছোঁ। 26টা জনগোষ্ঠীৰ কাৰণে আগৰ স্বাধীনতাৰ এই 47 বছৰত কোনোদিন কৰা নাছিলে, স্বাধীনতাৰ 77 বছৰত কোনোদিন কৰা নাছিলে। কিন্তু আজি আমি এই সময়ত এই 5টা বছৰত যে সমন্বয়ৰ কামটো ইমান ভালকৈ কৰিলোঁ, 26টা জনগোষ্ঠীক একেলগে লৈ যোৱাৰ যিটো এজেণ্ডা সেইটো ইমান ভালকৈ ইমপ্লিমেণ্ট কৰিলোঁ। প্ৰত্যেকটো জনগোষ্ঠী এতিয়া খুচ আছে। ৰাজনীতিত কোনোবা বিৰোধী থাকে, কোনোবা ভাল পোৱা নোপোৱা থাকে, সি দুটা কথা মন্তব্য কৰি দিব পাৰে, আদাৰৱাইজটো চবৰ লগতো আমি একেলগে আগবাঢ়িছোঁ। ৰাজনীতিত বহুত কথা কয়, এইখিনি কথা নহয় আৰু বহুত কিবা কিবি কথা ৰাজনীতিত চলিব। কিন্তু বাস্তৱত আমি একেলগে আছোঁ, চবে মিলি আছোঁ, শান্তিৰে আছোঁ, নিৰাপদে আছোঁ, সেইটোৱে ডাঙৰ কথা। চাওক, এইটো ডাঙৰ এটা ইস্যু তেখেতে মানে বনাইছে আৰু তেনেকুৱাই মানে ইলেকশ্যন কেম্পেইনবিলাক তেখেতে চলায়। মানুহবিলাক অলপ হাঁহি উঠা কিবা কয়, যিবিলাক সমাজৰ প্ৰতি একো মানে দায়বদ্ধতা নোহোৱা। হেলিকপ্টাৰ তেল ভৰোৱা নভৰোৱাৰ লগত সমাজৰ কি আছে? আপুনি হেলিকপ্টাৰ আনিছে, তেল ভৰাই চলায় না নভৰাই চলায় না উৰি উৰি যায়, এইটো আপোনাৰ কথা। গতিকে নাই, এনেকুৱা ক'বলৈ একো কথা নাই, এজেণ্ডা একো নাই, মিছন ভিজন একো নাই। কি কৰিব তেখেতে? 5 বছৰ কাউন্সিলতে নাহিল। যদি দায়বদ্ধতা বুজি পোৱা মানুহ হ'লেতো কাউন্সিলত 5 বছৰত এবাৰ হ'লে আহিল হয়। আপুনিতো আহিল হয়। আপুনি কালি যদি মই কেণ্ডিডেট দিওঁ, টিকেট দি উঠাই দিওঁ, জিকি যায়, আপুনি এছেম্বলিত নাহিব নেকি? নাহাৰটো কোনো কথা নাই। এতিয়া তেখেতে কৈছে যে এইটো চৰকাৰে ঠিক নাছিল, মানুহবিলাকে ঠিক নাছিল। একবাৰ কৈছিলে মোক চুৱা চুটি থকা মানুহবিলাকৰ লগত কথা নাপাতো। এইবিলাক কথা হ'ল নেকি? চ' আজি ইমান টুলুঙা মন্তব্য দি পেলাই ৰাজনীতি কৰিবলৈ আহিছে। 35 লাখ জনগণ আছে এই অঞ্চলত আৰু গোটেই ভাৰতত চালে 3য় নম্বৰত আছে। অসম আৰু ত্ৰিপুৰাৰ পিছতে বড়োলেণ্ড আছে, যদিও ষ্টেট নহয়, ইমান পপুলেশ্যন আছে। 26টা জনগোষ্ঠী আছে আৰু 17 বছৰ তাৰ মুৰব্বী হৈ দায়িত্ব লৈ অহা মানুহজন যদি এখন LP স্কুলৰ কথা নাপাতে, এখন দংবানৰ কথা নাপাতে, এটা ৰাস্তাৰ কথা নাপাতে, এটা কালভাৰৰ কথা নাপাতে, এনেকৈ মানে তামচা ফূৰ্তি কৰি এনেকৈ হাঁহি মুস্কুৰা কৰি পেলাই যদি ৰাজনীতি কৰে, আমাৰ ভাৰতবৰ্ষত ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া বিকশিত দেশ নিৰ্মাণৰ কথা কৈছে, আমি কোনখন বিকশিত দেশত যাব পাৰিম হাগ্ৰামা মহিলাৰ নেতৃত্বত? চাওক,
আমাৰ দলীয় হিচাপে আমি প্লেনিং এটা কৰিছোঁ যে কিমান দিন প্ৰয়োজন আছে, প্ৰয়োজনতহে লোৱা হ'ব, প্ৰয়োজন নহ'লে নাই। নাই এনেই টকাটোতো ক'ত পাব অপব্যয় কৰাৰ কাৰণে। গতিকে এতিয়া ইলেকশ্যন কেম্পিঙত কোনোবা সময়ত হয়তো তেনেকুৱা হ'ব যে টাইমটো আনমেনেজেবল হ'ব পাৰে। তো সেইখিনি সময়ত আমাৰ দলে অনুভৱ কৰিছে যে অলপ সময়ৰ কাৰণে হ'লেও হেলিকপ্টাৰ ল'ব লাগে। আমি চিন্তা কৰিছোঁ যিমান পাৰিছোঁ যাই থাকিম। এতিয়াতো আৰু ইয়াত অহাত হেলিকপ্টাৰ নালাগে। এইটোৱে হাগ্ৰামা মহিলাৰী নিজেও কমেডি কৰে আৰু কমেডিয়ান লৈ ঘূৰি ফুৰে। তেখেতে কোনো ডক্টৰ, ইঞ্জিনিয়াৰ, চাইণ্টিষ্ট লৈ ঘূৰি নুফুৰে। আৰু ইয়াতে দেখা পাইছে যে তেখেতৰ চিন্তাটো কোনফালে। ঠিক আছে, কমেডিয়ানজনকতো মই ভাল পাওঁ, তেখেতে এজন আৰ্টিষ্ট হয় আৰু আৰ্টিষ্টজনক সদায় মই শ্ৰদ্ধা কৰোঁ। কিন্তু ৰাজনীতি মিটিঙত আহিছে বুলি মানুহ গান গোৱাই ফূৰ্তি কৰি কথা এটা কৈ গ'ল, সেইটো নহ'ব। আপোনাৰ মিছন ভিজনটো কওক, কি কৰিলে আৰু কি কৰিব, ৰাইজে শুনিবলৈ বিচাৰিছে। আৰু এই কথাটোৱে আপোনালোকে সোধক। আপোনালোকে মোক যেনেকৈ সুধিছে, যেনেকৈ মানে ৰিপাব্লিক টিভিত আগতে কৈ আছিলে অৰ্ণৱ গোস্বামী যে নেশ্যন ৱান্ট টু ন', আপোনালোকে সোধক, ৰাইজে জানিব বিচাৰিছে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ পৰা আহিলে নেক্সট খেতিৰ কাৰণে কি কৰিব, শিশুৰ কাৰণে কি কৰিব, মই 50 কোটি টকা দিম যুৱ যুৱতীৰ কাৰণে, কি কৰিব, এইটো ফুৰিবলৈ যাব দিব, মদ খাবলৈ দিব, না কিবা কাম কৰিবলৈ দিব। এই কথাবিলাক আজি ৰাইজে সুধিব লাগিব।